কৰি আছে সংগ্ৰাম চলি আছে মোৰ চক না মোৰ ইজ্জত নাইকিয়া কৰিছে ইজ্জতৰ কাবাৰা কৰিছে আমি চুলি স্পা কৰিবলৈ গৈ আছো মানুহ আছে পাছতে নকৰে বেছি মানে চিঞৰ পৰা নাই সেইকাৰণে মনে মনে কৈছে দেই চুলি স্পা কৰিবলৈ কি অৱস্থা হৈছে আমাৰ আজি কেমেৰামেন নতুন আগতে কেমেৰামেনৰ চেহেৰাটো দেখুৱাম আৰু মোৰ নিজৰ যিজনী পাৰ্চনেল কেমেৰামেন মানে তাই কেতিয়া স্পা কৰি আছে তো চুলিখিনি কিমানো খানা বনাব সেইকাৰণে অকণমান ষ্টাইল কৰে বোলে চুলিখিনি এই আমাৰ মানে নতুন কেমেৰামেন মোৰ হাই কৈ দিয়া ভাই হাই আৰু মাইক দেও দেখিছো নাই মই এক্স কেমেৰামেন ঘৰত মানে এই আৰু ইয়াত পাৰ্লাৰ এই শিকাইছো ক মানে ঘৰত হে খানা বনোৱা মানে মই লাগি থাকো যে তো আৰু হেল্প কৰি দিছে মই তাই কেমেৰামেনটো অলপ ষ্টাইল কৰি দিওঁ অকণমান ধুনীয়া কৰি দিছো আৰু সদায় কৈ থাকে যে আপোনালোকে শুনিয়ে থাকে চাগে এই মুখত গুটি নোলা আমুক তামুক তামুক কৈ থাকে যে অলপ ধুনীয়া হৈ লৈছে তাৰপিছত নেক্সট টাইমৰ পৰা একদম ভালকে ওলাম মানে কেমেৰা পিছফালৰ পৰা সেই মাত মাতি থাকে যে সেইযোৰা কি মই সেইকাৰণে আজি অকণমান ধুনীয়া কৰি দিছো হৈ গ'ল ন গোটেইখিনি ওলালে নেকি দিয়া অকণমান ওলাই দি নাই এইখিনি আজি চুলি স্পা কৰাটো দেখিছে আৰু মানে দুদিনমানৰ পিছে পিছে চাব কি কি দেখুৱাম আপোনালোকক ফেচিয়েল কৰা দেখিব ফেচিয়েল কৰা দেখিব নেক্সট ব্লগটোত দেখিব চাগে ফেচিয়েল কৰা আৰু এই ফেচিয়েল কৰা মানুহজনী ময়ে হ'ম মানে সিহঁতি কৈ দিব এনেকুৱা ভুল ধাৰণা লৈ আজি কোনে কৈ দিব আকৌ ফেচিয়েল মোৰ পৰহিলৈ বিয়া নাই নেকি বা পৰহিত বিয়া আছে আপোনাৰ এই বিয়া বোলে মোৰ নহয় মোৰ লগৰজনী বিয়া খাবলৈ যাব লাগিব অলপ প্ৰিপেৰেশ্যন কৰিবই লাগিব নহয় জানো বাৰু কিমান দাদক ভাত বনাই বনাই খাই দিম খালি মোৰ চুলিখিনি টানি টানি এৱাই নেপেলাই আপোনালোকক অলপ পাছত ফাইনেল লুকটো দেখুৱাই আছো দেই বেলেগ ভাল পাইছে তাই জানে ঘৰত খালি অকল হোৱা সময় পিটিকি দানা নহ'লে ক'ব কি পিঠি খোজাই দিয়ে আমুক তামুক কৰিয়ে থাকে শান্তিয়ে থাকিব নিদিয়ে ভিতৰতো সোমাই আচলতে ঘৰুৱা মানুহ যে সেইকাৰণে অলপ মানে যিমান কেয়াৰ ল'ব লাগে সিমান নাই লোৱা আৰু তলত হ'ব মাছাজ কৰে নেকি কৰিব লাগিব ন তুমি কৰিবলৈ নিদিয়ে মই কেনেকে মাছাজ কৰিব এয়া চাওকচোন কি অৱস্থা তাইৰ অলপো শান্তি ইয়াত স্পা কৰিছে তথাপিও ইয়াত ঊল গুঠি আছে অ' হে বহুত কাম কৰে এনেই এইবোৰ দেখুৱাই দেখাইছেহে এনে কাম কৰিছে কিমান কৰি দেখাই দে গোটেইখন দেখুৱাই দে কোন যুগত হ'বগে এখন খোলে বনাই খোলে এনেকুৱাই কৰি আছে সংগ্ৰাম চলি আছে মোৰ এবাৰ পাকঘৰত যাওঁ এবাৰ হেৰিয়াত যাওঁ এবাৰ কি বুলি কওঁ ফেব্ৰিক কৰিবলৈ যাওঁ এবাৰ ঊল গুঠিবলৈ আহোঁ এনেকে মানুহে ভাবিব মই অকল ব্লগকে বনাই থাকো একোৱে কাম নকৰো ঘৰত তাই যেনিবা অকল গোটেই ধুনীয়া ঘৰৰ কাম কৰে এনেকে কৈছে আপোনালোকক দেখিছে হয় নি কৈ দেচোন হয়তো কি হয় বুলি কৈছা কেনেকে হয় বুলি কৈ দিছে চোন না মোৰ ইজ্জত নাইকিয়া কৰিছে ইজ্জতৰ কাবাৰা কৰিছে ইজ্জতৰ বুনিয়া ভুজিয়া কৰি দিছে সিহঁতি দেখিছে এহেঁতক আৰু মোৰ ব্লগতে নুলিয়াম চাব এই আমাৰ ফাইনেল টাচ দি আছে দেই বাইদেৱে মানে মালিকনী পাৰ্লাৰ মালিকনী এয়া আহে দেই চাওঁ ভণ্টি অ নহয় বাইদেউ ভুলতে মিষ্টেক দেই পাহৰি নাযাব বেয়া নাপাব ময়ো কি কৈছো খেলি মেলি হৈ গৈছে ভয়তে চাগে ঘৰুৱা পাৰ্লাৰখন দেখুৱাই দে অৱস্থা কি কেনেকুৱা যে অৱস্থা কৰি থৈছে মানে নিজৰ ঘৰুৱা কাষ্টমাৰো ঘৰুৱা আৰু পাৰ্লাৰখনো ঘৰুৱা হয় জানো সেইকাৰণে আমি গোটেই একদম তহিলং কৰি বেছি টেপটেপাওতে আমাৰ বাইদেউ মানে পৰি মেলি মুখত দাগ দেই নহ'লে আপোনালোকে ভাবিব পাৰে ন পাৰ্লাৰ বাইদেউ ইমান এনেকুৱা বুলি মানে মুখত দাগ আছে এই দাগটো মানে নিজে পৰি পিনে ইয়াৰ অৱস্থা নিজে বেয়া কৰি লৈছে যেতিয়া মানুহ কাম কৰি মানে মোৰ ঘূৰাই যায় ন ঘূৰাই চেকাৰ খায় তেতিয়া মানুহৰ পইচা হ'লে বেছিকে লুট ল'ব নোৱাৰে যে এনেকুৱাই হয় বেয়া চেনে পাব বহুত আচ্ছা এয়া আজি আমাৰ ফাইনেল লুক আমাৰ কিচেন কুইনৰ চাব এবাৰ ঘূৰি দিব দেই অ
Oh my god. Okay, bye. So, আজিলৈ আহিছো. Bye bye. আৰু আপোনালোকে যদি মোৰ ভিডিও চাই ভাল পাইছে, মোৰ মানে আমাৰ ভিডিও চাই যদি ভাল পাইছে, তেন্তে লাইক, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব. Bye bye.